এই মুহূর্ত দিবলৈ ওলাইছো অসমবাসীৰ প্ৰত্যেকগৰাকী জনতাৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 ফেব্ৰুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজত যোগু ধৰা হৈছে। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ছ'চিয়েল মিডিয়াত তুকুল গগৈৰ পোষ্ট। এই মুহূৰ্ত দিবলৈ ওলাইছো ডাঙৰ ঘোষণা, কাৰাগাৰত যাবলৈ প্ৰস্তুত হৈছে উকিল গগৈ। আপোচ নকৰা মোৰ একমাত্ৰ অপৰাধ, মোক আপোচে অনেক প্ৰস্তাৱ দিয়া হৈছে। মই জাতি আৰু দেশক বিশ্বাসঘাতকতা কৰিব নোৱাৰো। উকিল গগৈৰ পোষ্ট হাহাকাৰ সৃষ্টি কৰিছে ছ'চিয়েল মিডিয়াত। এই মুহূৰ্ত দিবলৈ ওলাইছো গুৰুত্বপূৰ্ণ খবৰ, ন্যায়ৰ আপিলৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ে 9 ফেব্ৰুৱাৰীত উকিল গোচৰটো পুনৰাই কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ পৰিৱৰ্তী খবৰটো হৈছে মিছন বসুন্ধৰা 2.0ৰ তাৰিখটো বৃদ্ধি কৰি দিয়া হৈছে। 31 মাৰ্চলৈ বৃদ্ধি কৰা হৈছে আবেদনৰ সীমা। এই মুহূৰ্ত দিবলৈ ওলাইছো ডাঙৰ ঘোষণা, কেনেকৈ অনলাইনে সেৱা লাভ কৰিব জনতাই। ইয়াৰ বাবে দুটা ৱেবছাইট মুকলি কৰি দিয়া হৈছে। সাৰ্চ কৰক RTPS-assam.gov.in সাৰ্চ কৰক আপুনি, অথবা বসুন্ধৰা assam.gov.in-তো কৰিব পাৰিব আবেদন। ইয়াৰ বাবে যিকোনো প্ৰশ্ন বা অভিযোগ দিবলৈ মুকলি কৰা হৈছে ফোন নম্বৰ 1800345357 নম্বৰত কৰিব পাৰিব আপুনি ফোন। আপুনি বসুন্ধৰা 2.0ত আবেদন কৰিবলৈ গ'লে কোনো সমস্যা হ'লে এইটো নম্বৰত আপুনি যোগাযোগ কৰিব পাৰিব। ইয়াৰ পৰিৱৰ্তী খবৰটি হৈছে নাবালিকাক বিয়া কৰা জেলত থকা স্বামী পৰিয়ালৰ বাবে ডাঙৰ খবৰ। জেলত থকা স্বামী পত্নী সন্তানৰ ডাঙৰ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মা কেবিনেটত। স্বামী জেলত থাকিলে পত্নী সন্তানে পৰিয়ালে চিন্তা কৰিব নালাগে। পত্নী সন্তানক সকলো ব্যৱস্থা কৰিব চৰকাৰে। গ্ৰেপ্তাৰ কৰা হাজাৰ হাজাৰ স্বামী পত্নীক পৰিয়ালৰ বাবে গঠন কেবিনেট উপসমিতি। কিদৰে এইসকল পত্নী পৰিয়ালক সংস্থাপন দিয়া হ'ব তাৰ বাবে চিন্তা চৰ্চা কেবিনেটত। 15 দিনৰ ভিতৰত হিমন্ত চৰকাৰে কৰিব কেইবাটা ডাঙৰ ঘোষণা। ক'ত কিদৰে পুনৰ সংস্থাপন কৰা হ'ব, এইসকল পত্নী সন্তানৰ কেবিনেট উপসমিতি ল'ব ব্যৱস্থা।